কবিতাৰ শিৰোনাম মই শিক্ষক। কথা আৰু আবৃত্তি ৰুনা লাইলা আহমেদ। মই শিক্ষক, জ্ঞানৰ কুণ্ডত কাটি গঢ়ো একোটি মানৱ সম্পদ। ছাত্ৰৰ অন্তৰৰ অন্ধকাৰ মুচি জ্ঞানৰ প্ৰদীপ জ্বলাও অহৰহ। বিদ্যাৰ আখল ঘৰত ন জ্যোতিৰে সোৱাদ দিওঁ নানা তৰহৰ। মোৰ প্ৰাণৰ আপ্ৰাণ প্ৰকাশেৰে ছাত্ৰক দেখুৱাও সোণোৱালী ভৱিষ্যতৰ পথ। বিদ্যাৰ বলতে যেন সিহঁতে চলাব পাৰে জীৱনৰ কঠিন ৰথ। এজন মালীৰ দৰে মই যতন লৈছোঁ, জ্ঞানৰ তৰুডাল বাঢ়ে যেন আকাশ লংঘি। বিদ্যাৰ আধাৰত হয় যেন সিহঁত স্বাৱলম্বী। মই শিক্ষক, নিৰন্তৰ গতিৰে বিদ্যাদানত ব্ৰতী। ছাত্ৰৰ জ্ঞানৰ ভঁৰাল চহকী কৰি মই লভো পৰম তৃপ্তি। মোৰ মনত নাই কোনো ছাত্ৰৰ প্ৰতি ভেদাভেদ। জ্ঞান আহৰণ কৰি কিদৰে জগত চিনিব পাৰি তাৰে দিওঁ মই সম্ভেদ। মোৰ পৰশতে বিকশিত হয় বহু প্ৰাণ প্ৰতিভা। মোৰ ছত্ৰ ছায়াতে বহু পণ্ডিত শিল্পী মহাৰথী হয়। জ্ঞানৰ বলত জিলিকি ৰয় জগতত, বিলাই দিয়ে জ্ঞান সুৰুজৰ আভা। মই শিক্ষক, ছাত্ৰৰ জীৱন নিৰ্মাণ আৰু আদৰ্শ চৰিত্ৰ গঢ়াত মই কৰোঁ প্ৰচেষ্টা। সত্য অসত্যক জ্ঞানেৰে বিচাৰ কৰিবলৈ হৃদয়ত দিওঁ মই স্পষ্টতা। মই শিক্ষক, নিজৰ সঞ্চিত জ্ঞানৰ পোহৰ বিলাই সমাজখনক নকৈ সজাই নিৰ্মাণ কৰোঁ দেশৰ ভৱিষ্যত। ধন্যবাদ।